গোটেই সা সুবিধা আছে আৰু ইমান ডাঙৰ গাৰ্ডেন। লগতে আছে আপোনাৰ দুজন কেয়াৰটেকাৰ। ভিতৰখন চাবলৈ খুবেই ধুনীয়া। ৰুম 2-3টা ৰুম আছে। আকৌ এনেকৈ ওপৰত উঠি গ'লে আপোনাৰ আকৌ এইপিনেও ৰুম পাব। এইবিলাকো আপোনাৰ ৰুম ভাড়াতে থাকে। আৰু এইপিনে আছে আপোনাৰ এইটো হৈছে হল, পুৰা বাহিৰৰ হল এটা। আৰু ইপিনে আছে ডাইনিং টেবুলৰ জাগা। লগতে আছে ৱাশ্বিং মেচিন। এইটো হৈছে ৰন্ধাঘৰ। ৰন্ধাঘৰত আপুনি চব বস্তুৱে পাব। ফ্ৰিজ, গেছ, গোটেই সমস্ত জিনিছে আপোনাৰ পাব। মাইক্ৰ'ৱেভ, গৰম পানী, আৰুতো ব্লেংকেটটো আছেই। যি বস্তু দৰকাৰ হয় অৰ্ডাৰ কৰিলে আহি যায়। ইপিনে এটা বাথৰুম আছে, জাষ্ট বাথৰুমৰ বাবে, ৱাছ বেচিনৰ বাবে ইউজ কৰা যায়। ইপিনে আছে মেইন বেডৰুম এটা, লগতে বাথৰুম। লগতে আছে সৰু বেলকনি এখন। গাতে লগাই থকা এখন বাহিৰৰ গাৰ্ডেন দেখিছে। বহাৰ জাগাৰ কোনো কমি নাই, দেখিছে আপোনালোকে। একেবাৰে ইপিনে হৈ আছে বহাৰ জাগাৰ। আৰু লগতে টিভি এটা। এই ডাঙৰ ডাঙৰ খিৰিকীকেইখন গাৰ্ডেন, গোটেই ঘৰটোৰে গাৰ্ডেনেৰে ভৰা আছে। আৰু আমি ইয়াত আহিলে ইয়াতে থাকোঁ, যিহেতু সকলো বস্তু সুবিধাৰে আছে। আৰু এনেকৈ এয়া হৈছে হোমষ্টে। দেখা পাইছে আপোনালোকে, গোটেইখিনি বস্তু দেখালোঁ। আৰু এয়া হৈছে ভুৱনেশ্বৰৰ হোমষ্টে। আৰু আমি যেতিয়া আহোঁ ইয়াতে থাকোঁ। আজি মোৰ ৰাতিপুৱা ভিডিঅ'টো কেনেকুৱা লাগিল বন্ধুসকল? আৰু যদি ভিডিঅ'টো ভাল লাগি থাকে আপোনালোকৰ, তেন্তে আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি আছিল ভুৱনেশ্বৰৰ হোমষ্টে।